নমস্কাৰ। আজি যোগ বা যোগা আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সম্পৰ্কে আলোচনা কৰিম। সংস্কৃত শব্দ যুজ নামৰ শব্দটিৰ পৰা যোগ শব্দটিৰ উদ্ভৱ হৈছে আৰু ইয়াৰ অৰ্থ হৈছে সংলগ্ন কৰা বা লগ লগোৱা। যোগে আমাৰ শৰীৰ, মন আৰু আত্মাক সংযোগ কৰি আমাৰ ভিতৰৰ সুপ্ত শক্তিসমূহ জাগ্ৰত কৰে। ই মস্তিষ্কক সন্তুলিত কৰি ৰাখে, মন উৎফুল্লিত কৰে বা পবিত্ৰ কৰে আৰু পৰম আত্মাৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে। বুদ্ধিমত্তা, মন, আৱেগ আৰু ইচ্ছা শক্তি এই আটাইবোৰলৈ অনুশাসন আনি ব্যক্তিক শৃংখলাবদ্ধ কৰি ৰাখিব পৰা অভ্যাসটোৱেই হৈছে যোগাভ্যাস। ধ্যান, যোগ, ব্যায়াম, শৰীৰ চৰ্চা আদিয়ে মানুহৰ মনোবল বৃদ্ধি কৰি হতাশাগ্ৰস্ততা দূৰ কৰে। যোগাভ্যাসৰ দ্বাৰা সুস্থ সবল হোৱাৰ উপৰিও বিভিন্ন ৰোগৰ পৰা মুক্তি লাভ কৰিব পাৰি। যোগ সাধনাৰ বলত প্ৰাচীন কালত ঋষিমুনিসকলে শতায়ু লাভ কৰিছিল। পৌৰাণিক ইতিহাস অনুসৰি দেৱাদিদেৱ মহাদেৱ শিৱই হৈছে সৰ্বপ্ৰথম আৰু সৰ্বশ্ৰেষ্ঠ যোগী। যোগ বা যোগা হ'ল এনে এটা পদ্ধতি যাৰ দ্বাৰা এজন ব্যক্তিৰ আভ্যন্তৰীণ ক্ষমতাসমূহক সামঞ্জস্যভাৱে বিকাশ ঘটাব পৰা যায় আৰু ইয়াৰ জৰিয়তে সম্পূৰ্ণ আত্ম উপলব্ধি অৰ্জনো কৰিব পৰা যায়। যোগাভ্যাসে মানুহৰ অৱসাদ দূৰ কৰি শাৰীৰিক সজাগতা বৃদ্ধি কৰাত সহায় কৰে। নিতৌ যোগ কৰা ব্যক্তিসকলৰ মানসিক অশান্তি দূৰ হৈ সুখনিদ্ৰা হোৱাৰ লগতে আত্মবিশ্বাসো বৃদ্ধি পায়। যোগাসন বা যোগাৰ বিষয়ে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আৰু বিশ্ব শান্তি, নিৰাপত্তা আৰু সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যেৰে ভাৰতবৰ্ষৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভালৈ এটা প্ৰস্তাৱ আগবঢ়ায় আৰু একেটা বছৰ অৰ্থাৎ 2014 চনৰ 11 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই মাননীয় প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰস্তাৱটোত অনুমোদন জনায় আৰু 21 জুন তাৰিখটোক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। ধ্যান আৰু যোগৰ বা যোগাভ্যাসৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু দৈনন্দিন জীৱনত ইয়াক প্ৰয়োগ কৰাই হৈছে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ মুখ্য উদ্দেশ্য। 2015 চনৰ 21 জুনত সৰ্বপ্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আয়োজন কৰা হৈছিল আৰু প্ৰত্যেক বছৰে 21 জুন তাৰিখটো সমগ্ৰ বিশ্ববাসীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে তেতিয়াৰ পৰা পালন কৰি আহিছে।